নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আৰু নম্বৰ ইউটিউব চেনেলৰ এটা ভিডিঅ'লৈ আৰু বহুত দিন ভিডিঅ' কৰা নাই, বহুত কাৰণ আছে আৰু মনটো ভালো লগা নাই যে মোৰ ভিডিঅ' কৰিবলৈ ইমান মনো যোৱা নাই। তথাপিতো অলপ ৰাখি থওঁ, মই আপলোড কৰোঁ নে নকৰোঁ নাজানো। তথাপিতো শুনিছেই নাম চলি আছে। আজি একচুৱেলি মোৰ খুৰা একদম গা বেয়া, হস্পিটেলৰ পৰা আনি থোৱা আছিলে। তো ঘৰত ট্ৰিটমেণ্ট কৰি অনাৰ পিছতে তেতিয়া ভালেই আছিলে। ট্ৰিটমেণ্ট কৰি অনাৰ পিছত ঘৰতে বেহুচ হৈ গ'ল আৰু চকু টকু নামেলিলে আৰু তেনেকৈ এতিয়া আছে কেইবাদিনো। তো আগতে ভাবিছিলে এনেকৈ ঘৰতে শ্ৰীমদ ভাগৱতখন পাঠ কৰাম বুলি, তো সময় হোৱা নাছিলে, তাইও গা ভাল নাছিলে, সেইকাৰণে কৰিব পৰা হোৱা নাছিলে। যিহেতু এতিয়া একেবাৰে খৰসজ্জা বুলিয়ে ক'ব পাৰি, তাৰ কাৰণে আজি শ্ৰীমদ ভাগৱতখন পাঠ কৰা হৈছে। মই ভাবিলোঁ অকণমান ৰেকৰ্ড কৰি থওঁ, যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰিব। ৰেকৰ্ড কৰিবলৈ বাৰু মন নাই, তথাপিতো অকণমান স্মৃতি এটা ৰাখি থওঁ। মন চন একদম ভাল নাই, ঘৰত কাৰোৱে ভাল নাই। তথাপিতো আজি মাৰ ঘৰত আছোঁ, তথাপিও ভাবিলোঁ মাৰ ঘৰৰ পৰা কোনোদিন ভিডিঅ' কৰাও নাছিলে। আজি এনেকুৱা এটা মমেণ্টত ভিডিঅ' কৰিছোঁ, নাজানো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায়। আশা কৰিছোঁ ভাল পাব, আশীৰ্বাদ কৰিব। মই দেখাইছোঁ আমাৰ ঘৰত শ্ৰীমদ ভাগৱতৰ ভিতৰতে আছে, বেছি তেনেকৈ মানুহ মতা নাই। হঠাতে কৰিব লগা হ'ল, সেইকাৰণে বেছি মানুহ নিমন্ত্ৰণ কৰা হোৱা নাই, জাষ্ট নিয়মটো কৰিছোঁ। যিহেতু আমাৰ ঘৰতে থাকে শ্ৰীমদ ভাগৱতখন আৰু সেইকাৰণে পাঠ কৰি দিয়াটো ভাল ভাবিলোঁ। আৰু শেষ হৈ ভাল নাইকিয়া আজি এদিন দুদিন নহয়, 2017 চনৰ পৰাই হৈ আছিলে। তথাপিতো ভাল হৈ আছিলে, ডিউটি কৰি থাকিব পাৰিছিলে, ডিউটি অহা যোৱা কৰি থাকে। তেনেকৈ লাহে লাহে বেছি হাৰ্টৰ প্ৰব্লেম, বহুতকেইটা বেমাৰ আছিলে, ট্ৰিটমেণ্ট চলি আছিলে। তো এতিয়া লাষ্ট আচলতে যাতে ভাল হোৱাটো মই সৈতে বিচাৰোঁ। মোৰ আটাইতকৈ প্ৰিয় মানুহ হয় তেওঁ। তথাপিতো ৰেকৰ্ডিংটো বহুত সাহস লৈ মই কৰিছোঁ, একদম সাহস নাই মোৰ ৰেকৰ্ডিং কৰিবলৈ, আৰু বহুত সাহস কৰি মই আজি ভিডিঅ'টো কৰিছোঁ। বিদুৰ বদতি শুনিও সম্প্ৰতি এই কথা কুমনি ৰাজ, প্ৰিয় পত্নী পাই স্বয়ম্ভু মন কৰিলন্ত পূৰ্ণ কাজ, পৰম বৈষ্ণৱ ব্ৰহ্মাৰ তনয়, বিষ্ণুৰ একান্ত দাস, এতেকে কলে বেদ শাস্ত্ৰ পঢ়ে, জীৱা বহু শ্ৰম পায়, বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণেকে, তাহাৰ ফল সদায়, আজিতো নুহুক নয়, যদি চাৰি বেদে পঢ়ে অবিচ্ছেদ, তহুকাৰ কিছু নয়, এতেকে শুনায়ো মনুৰ চৰিত্ৰ, মুক কৃপা কৰি জানি মোৰ মন কৰিও শ্ৰৱণ, ভক্তৰ চৰিত দত, এহি মানে মই কৰোঁ প্ৰাৰ্থনা। পৰম ভক্ত নিৰূপম, সাধুজন মধ্যে হাৰ, কৌৰৱ নন্দন মহাবিশ্ব
কৃষ্ণ পচিন তিয়া নিষদ হোয়া আছিলন্ত কটুক্ষণ পাছে প্ৰশংসিয়া বুলিবে লাগিল সাধু সাধু পুদুবৰ আমাক পৰম কৰিলা দয়া কুচিয়া কথা কৃষ্ণৰ আবে শুনা বাপ মনোৰ চৰিত্ৰ কৃষ্ণৰ লীলা শীত হেনমতে মনো প্ৰজা সজিলন্ত মাধৱত দিয়াচিত ৰাম ভাৰ্যা সম্বন্ধিতে স্বয়ম্ভূৰ মনো যিকাল জাত ভৈলা নমস্কাৰ কৰি কৰজোৰ ধৰি ব্ৰহ্মাক বুলি শুনিও কপিতৃ সমস্তে প্ৰাণীক তুমি কেশৰে শ্ৰজা কুখন কুপৰা এতেকে নিশ্চয় আমি হবে যদ্যপি তোমাৰ ইয়ামাত কিঞ্চিতো অপেক্ষা নাহিকে মনে এতেকে আমাৰ কলাগে পুত্ৰ ভৈলা সৰ্ব কৰিও তাকয়া যাহাক কৰিলে ইহলোকে পৰলোকে হৈবে গতি প্ৰণাম ব্ৰহ্মা হাতিয়া বুলন্ত তদু ভৈলে পুত তুমি কপতে হৃদয়ৰ কথা আপুনি কহিলি মুত মূৰয়া কিবা দে চাবাহে তোমাৰ কৃষ্ণত গোপ কৰিও ইয়াবে এই ভাষা কৰ্তে আপোন সদৃশ উপজায়ু পুত্ৰ যথোচিত্ৰ ধৰ্মে পৃথিৱী পালিবা আৰু কহিবা যাব ঈশ্বৰ কৃষ্ণক ভজিও নিষ্কামে ভক্তি ভাৱে শ্ৰবিত কৰা হৰ
মৰিখ কৰিব পাছে ভগৱন্ত যজ্ঞ পুৰুষ ব্ৰহ্মাদিৰ হৰি ক্ষয়া ধিয়াম কৰিলা প্ৰকাশ দিব্য ৰূপম হে মেৰুৰ সদৃশ স্থূল হৈল কলে মহাশুক্ল দন্ত দিব্য দেখিতে লীলা নীল প্ৰবতত যেন শুভেছে কঠিন কৰয় ছয় লৰে ঘনে ঘন ত্ৰিশূল দিশ পকা হয়লো গৰ্জন জয় সেই মতে গৰ্জন দিলা কৃপাময় গৰ্জন কৰিয়া ব্ৰহ্মা আনন্দ হৃদয় পুত্ৰ সমে বুলি লন্ত কেশৱ জয় জয় গৰ্জন হব দে দকু দিশক ধৰিল ব্ৰহ্মাই আদি সমস্তৰে আনন্দ মিলল পাছে জন তপ সৈত্ৰ নিবাসী যতে ঈশ্বৰৰ ভগৰিত বাক্য শুনিলে প্ৰথমে নজানি মনে মহাত্ৰাস হৈল পাছে ধনী বুজিলাত ৰাস দূৰ গল মনত হবাৰে মহা আনন্দ মিলল অসংখ্য বিমানে আখি আকাশ ঢাকিল মহা মহাৰিকি হবে আকাশ জুৰিলা ইন্দ্ৰ